Hello everyone, good morning. Welcome back to Ramanujan Academy. আশা কৰিছো তোমালোকে ভালে আছা তোমালোকৰ ইউনিট টেষ্ট এক্সামছ বিলাক ভাল হৈছে আৰু এতিয়া তোমালোকৰ সামাৰ ভেকেশন চলি আছে জুলাই মাহৰ বন্ধৰ দিন গতিকে তোমালোকে কি কৰা এই বন্ধখিনি প্ৰপাৰলি ইউজ কৰা কাৰণ তোমালোকৰ এতিয়া ফাইনেল এক্সামলৈ মাত্ৰ 6 মাহ সময় আছে হয় গতিকে সাবজেক্ট ছটা এটা সাবজেক্টত মাত্ৰ আমি এক মাহকে সময় পাম যিমান পাৰা প্ৰত্যেকটো সাবজেক্ট এটা হিউজ এমাউন্ট কভাৰ কৰিবলৈ কাৰণে চেষ্টা কৰা আৰু আজি আমি পঢ়িবলৈ গৈ আছো তোমালোকৰ গ্লিমছেছ অফ ইণ্ডিয়াৰ পৰা চেপ্টাৰ নাম্বাৰ 2 কুৰ্গ এতিয়া গ্লিমছেছ মানে কি হয় এটা অভাৰভিউ হয় এটা ঝলক হয় ঠিক আছে তো ইণ্ডিয়াখন দেখিবলৈ কেনেকুৱা হয় তাৰ জিঅগ্ৰাফি কেনেকুৱা পলিটি কেনেকুৱা তাৰ হিষ্ট্ৰী কেনেকুৱা তাৰ বায়োডাইভাৰ্চিটি কেনেকুৱা হয় এই গোটেইখিনি এটা অভাৰভিউ দিয়া হৈছে কেইটামান চেপ্টাৰ তিনিটা চেপ্টাৰ বেচিকেলি আছে তাৰে আমি পঢ়িম এক্সাম পাৰপজৰ কাৰণে চেপ্টাৰ নাম্বাৰ 2 কুৰ্গ আৰু নেক্সট চেপ্টাৰ টি ফ্ৰম আছাম আজি আমি ডিসকাস কৰিব গৈ আছো তোমালোকৰ চেপ্টাৰ নাম্বাৰ 2 কুৰ্গ লিখিছে কোনে লোকেশ এব্ৰল ঠিক আছে তো কুৰ্গত কি আছে একচুয়ালি তাৰ বায়োডাইভাৰ্চিটি কেনেকুৱা হয় কিহৰ কাৰণেনো কুৰ্গ ফেমাস হয় কুৰ্গ দেখিবলৈনো কেনেকুৱা তাত ভিজিটৰ যদি যায় সিহঁতে কেনেকুৱা ধৰণৰ এনজয় কৰিব পাৰিব এই ওভাৰঅল কথাখিনি আমি পঢ়িবলৈ গৈ আছো চেপ্টাৰটোত ঠিক আছে তো চেপ্টাৰটো ডিসকাস কৰাৰ আগত তোমালোকে এবাৰ চোৱা যে কি হয় কুৰ্গ মেপত আমি জিঅগ্ৰাফিকেলি চালে কোনটো ঠাইত আছে তো আমি কি কওঁ যে এই পৰ্চনটো পেনিনচুলাৰ ইণ্ডিয়া বুলি কওঁ সাউদাৰ্ণ পাৰ্টটো ঠিক আছে তাৰ দুইফালে কি আছে আমাৰ বে অফ বেংগল বা বংগোপসাগৰ এফালে আছে আৰবিয়ান চি বা আৰব সাগৰ এতিয়া কি আছে কুৰ্গ ক'ত আছে যে এখন হ'ল আমাৰ ধৰা কৰ্ণাটক ষ্টেট তাৰ স্মলেষ্ট ডিষ্ট্ৰিক্ট হয় কুৰ্গ ঠিক আছে স্মলেষ্ট ডিষ্ট্ৰিক্ট কি হয় কুৰ্গ হয় আৰু ইয়াৰ বিষয়ে আজি আমি পঢ়িবলৈ গৈ আছো ৰাইট তো এতিয়া চোৱা মেইন চেপ্টাৰটো যে ইয়াতে কি আছে কুৰ্গ ইজ কফি কাণ্ট্ৰি ফেমাছ ফৰ ইটছ ৰেইন ফৰেষ্ট এণ্ড স্পাইচেছ কুৰ্গ কফিৰ দেশ হয় আৰু কিহৰ কাৰণে বিখ্যাত তাত বৰ্ষাৰণ্য আছে আৰু স্পাইচেছ বা মছলা জাতীয় আমি তাতে বেছি উৎপাদন পাওঁ এতিয়া তাতে কি হয় বৰ্ষাৰণ্য কিহৰ কাৰণে হয় তাত সূৰ্যৰ উত্তাপো বেছি আৰু বৰষুণৰ পৰিমাণো বেছি Midway between Mysore and the coastal town of Mangalore sits a piece of heaven that must have drifted from the kingdom of God. যে মাইচৰ আৰু মাংগালোৰৰ মাজমজিয়াতে কি আছে এটুকুৰা ইমান ধুনীয়া ঠাই আছে এনেকুৱা লাগে যেন ভগৱানে নিজে সৃষ্টি কৰা স্বৰ্গৰ পৰা কি হৈছে কোনোবাই এই ঠাই টুকুৰা উটাই লৈ আহি বা উৰাই লৈ আহি কৰ্ণাটকত ৰাখিছে তো ইমান ধুনীয়া ঠিক আছে This land of rolling hills is inhabited by a proud race of martial men, beautiful women, and wild creatures. তাত কি আছে যে মাৰ্চিয়েল মানে কেনেকুৱা আমি মাৰ্চাল আৰ্ট শিকা মানুহ দেখিছো নে নাই বাকীখন যদি আমি চাওঁ তাত কোন আছিলে টাইগাৰ শ্ৰফে কি কৰিব গৈছিল মাৰ্চাল আৰ্ট শিকিব গৈছিলে হয়নে নাই মাৰ্চিয়েল আৰ্ট শিকিবলৈ গৈছিলে তো তেনেকুৱা ধৰণৰ যোনবিলাকে ফাইটাৰ হয় যোনবিলাক তেওঁলোকক মাৰ্চিয়েল মেন বুলি কোৱা হয় আৰু তাত যোনখিনি মানুহ মানে বেচিকেলি মহিলা আছে তেওঁলোক কি হয় হেনো বহুত বিউটিফুল হয় এতিয়া চোৱা কুৰ্গ অৰ কডাগু এতিয়া কুৰ্গৰ অন্য এটা নাম কি হয় কডাগু হয় দ্য স্মলেষ্ট ডিষ্ট্ৰিক্ট অফ কৰ্ণাটকা is home to evergreen rainforest, spices and coffee plantation. এইখিনি আন্ডাৰলাইন কৰি থৈ দিবা যে তাত কি হয় কুৰ্গৰ অন্য এটা নাম কডাগু আৰু তাত কি আছে যে স্পাইচেছ আছে কফি প্লান্টেশন আছে ওকে আৰু এভাৰগ্ৰীন ৰেইন ফৰেষ্ট আছে এভাৰগ্ৰীন মানে হৈছে চিৰ সেউজীয়া এভাৰগ্ৰীন ৰেইন ফৰেষ্ট কভাৰ 30% অফ দ্য ডিষ্ট্ৰিক্ট আৰু কুৰ্গৰ কি হয় 30% কিমান পাৰ্চেণ্ট 30% হা এইটো কুৱেশ্যন আহিব পাৰে এক্সামত তোমালোকৰ 30% কভাৰ কৰিছে এভাৰগ্ৰীন ৰেইন ফৰেষ্টে নেক্সট চোৱা ওকে ডিউৰিং দ্য মনচুনছ it pours enough to keep many visitors away যেতিয়া মনচুন বা মৌচুমী বতৰৰ কাল হয় মৌচুমী জলবায়ুৰ সময় হয় তেতিয়া বহুত বেছি পৰিমাণৰ বৰষুণ পৰে সেইটো কাৰণে তালৈ অহা পৰ্যটক সেইখিনি সময়ত কি কৰে তেওঁলোকৰ প্লেনিং ড্ৰপ কৰে নাযায় আৰু বৰষুণ যেতিয়া হৈ থাকিব বোকা পানী লেতেৰা জানো কোনোবাই ফুৰিবলৈ যাব আমিও নাযাওঁ আৰু কোনো নাহে The seasons of joy commences from September continues till March আৰু যেতিয়া ট্ৰেভেলিঙৰ সময় হয় তাতে টুৰিজিমৰ মেইন পিৰিয়ড হ'ল তোমাৰ ছেপ্টেম্বৰৰ পৰা মাৰ্চলৈ ঠিক আছে তেতিয়া ৱেডাৰটো বিলকুল ধুনীয়া হৈ থাকে The weather is perfect with some showers thrown in for good measure আৰু অলপ পাতলীয়া কিন কিন বৰষুণৰ টাইপ হৈ থাকে ঠিক আছে তো তেতিয়া
কি কৰিব পাৰে ধুনীয়াকৈ ঘূৰিব পাৰে ট্ৰেভেলিঙত কোনো ডিষ্টাৰ্বেঞ্চ নহয় দ্য এয়াৰ ব্ৰেথ অফ ইনভাইগৰেটিং কফি আৰু তাত কি হয় যে বতাহত কফিৰ গোন্ধ ভাহি থাকে আমাৰ যেতিয়া বহাগৰ মাহ হয় তেতিয়া নাহৰ ফুলৰ গছৰ ওচৰত চাৰিওফালে এটা ধুনীয়া সুগন্ধি বা তগৰ ফুলৰ গোন্ধ ঠিক আছে শৰতত শেৱালিৰ গোন্ধ আমি আঁতৰৰ পৰা পাওঁ তেনেকে কফি গোন্ধটো কি হৈ থাকে তাতে বতাহত ভাহি থাকে Coffee estates and colonial bungalows stand stuck under tree canopies in prime corners. তাত যোনবিলাক বাংলো আছে ডাঙৰ ডাঙৰ ব্ৰিটিছ বাংলো বিলাক আৰু ধৰা তাতে কি হয় ট্ৰী কেনপি মানে গছৰ ছাট আছে তাৰমানে কি হয় বহুত ডাঙৰ ডাঙৰ ওখ ওখ গছ আছে আৰু সেই গছৰ ছাট আছে সেই কলনিয়েল বাংলোজ ব্ৰিটিছ কলনিয়েল বাংলোজ বিলাক The fiercely dependent people of Kurg are possibly of Greek or Arabic descent. তাত যোনখিনি মানুহ আছে কুৰ্গী তেওঁলোক হেনো আইডিয়া কৰা হৈছে গেছ কৰা হৈছে যে আৰবৰ পৰা অহা আৰু গ্ৰীকৰ পৰা অহা আছিলে As one story goes, a part of Alexander's army moved south along the coast and settled there when return became impractical. তো এটা কাহিনী আছে ইয়াৰ ওপৰত যে কাহিনীটো এনেকুৱা ধৰণৰ যেতিয়া আলেকজেণ্ডাৰ আহিছিলে চাউদাৰ্ণ পাৰ্টৰ পৰা তেওঁ ঘূৰি যাবলৈ কাৰণে কিছুমান সৈন্য অসমৰ্থ হৈছিল তেওঁলোকৰ মেবি ফিজিকেল ইছ্যুজ থাকিব পাৰে ঠিক আছে আৰু তেওঁলোকে ভাবিলে ইমান এটা ধুনীয়া বিউটিফুল প্লেচ ইয়াতে আছে কুৰ্গ গতিকে তাতে থাকি গ'ল আৰু তাৰে কি হ'ল লোকেল ছোৱালী বিয়া পাতি তেওঁলোকে তাতে সেটেল ডাউন হৈ গ'ল These people married amongst the locals and their culture is apparent in the martial traditions, marriage and the religious rites which are distinct from Hindu mainstream. তেওঁলোকে কি কৰিলে সেই লোকেল কুৰ্গী ছোৱালী বিয়া পাতিলে আৰু তাতে সেটেল হ'ল বাট তেওঁলোকটো কি আছিলে খ্ৰীষ্টান আছিল তেওঁলোকৰো নিজৰ কাষ্ট এণ্ড ট্ৰেডিশ্যনছ আছিলে প্লাছ ইণ্ডিয়ান ট্ৰেডিশ্যন দুইটা মিক্স হৈ সেইটো কি হ'ল ইণ্ডিয়ান হিন্দু মেইন ষ্ট্ৰীমৰ পৰা কিছু ডিফাৰেণ্ট হ'ল তেওঁলোকৰ ৰিলিজিয়ন বিলাক ৰাইটছ বিলাক অ'কে The theory of Arab origin draws support from the long black coat with an embroidered waistbelt worn by Qadabus known as kufia. It resembles the kufia worn by the Arab and Kurds. তো আৰব ডিচেণ্টটো কেনেকে গম পালো যে এইটোতো গম পালো যে আলেকজেণ্ডাৰৰ আৰ্মি খিনি কি হয় গ্ৰীকৰ পৰা অহাটো গ্ৰীকৰ পিপল আৰবী বুলি কেনেকে গম পালো যে তেওঁলোকে যোনটো ড্ৰেছ পিন্ধে লং ব্লেক কোট তোমালোকে চাবা গুগল চাৰ্চ কৰি তেওঁলোকৰ যিবিলাক ফটোগ্ৰাফছ হয় এটা দীঘল কলা কোট পিন্ধে ঠিক আছে আৰু সেইটো কোনে পিন্ধে আৰবৰ মানুহখিনিও পিন্ধে আৰু কদাগুৰ মানুহখিনিয়ে যোনটো পিন্ধে সেইটো কুপিয়া বুলি কয় আৰবৰ খিনিয়ে যোনটো পিন্ধে কুফিয়া বুলি কয় বা ড্ৰেছ দুটা দেখিবলৈ চিমিলাৰ সেম হয় তো ফিল কৰা হৈছে বা গেছ কৰা হৈছে যে তেওঁলোকৰ পৰা অহা আছিলে আৰবৰ পৰা অহা আছিলে So Kurgi homes have a tradition of hospitality. তেওঁলোক কি হয় অতিথি পৰায়ণ and they are more than willing to recount numerous tales of value related to their sons and fathers. তেওঁলোকে কি কৰে যে উপৰি পুৰুষৰ যিবিলাক বীৰত্বৰ কাহিনী তেওঁলোকে নেক্সট জেনেৰেশ্যনক কয় আৰু প্ৰাউড ফিল কৰে বা অতিথিকো কয় আৰু প্ৰাউড ফিল কৰে The Kurg regiment is one of the most decorated Indian army. যে ইণ্ডিয়ান আৰ্মিত কুৰ্গৰ যিটো ৰেজিমেণ্ট আহে কুৰ্গৰ পৰা তেওঁলোক বহুত বোলে ডেকৰেটেড হয় ডিচিপ্লিন হয় ঠিক আছে এণ্ড দ্য ফাৰ্ষ্ট চিফ অফ দ্য ইণ্ডিয়ান আৰ্মি জেনেৰেল কাৰিয়াপ্পা ৱাজ এ কুৰ্গী তো কোন আছিলে ইণ্ডিয়ান ফাৰ্ষ্ট চিফ আৰ্মিৰ জেনেৰেল কাৰিয়াপ্পা আছিলে ঠিক আছে তেওঁ ক'ৰ পৰা আহিছিল কুৰ্গৰ পৰা আহিছিল হা নামবিলাক মনত ৰাখিবা আণ্ডাৰলাইন কৰি থৈ দিবা ইভেন নাও Kodabus are the only people in India permitted to carry firearms without license. তো তেওঁলোকক কি কৰিব দিয়ে ফায়াৰ আৰ্মছ পিস্তল গুলি বাৰুদ এইবোৰ ৰাখিব দিয়ে বন্দুক ৰাখিব দিয়ে উইদাউট লাইচেন্স কোনো পাৰ্মিশ্যন নালাগে ঠিক আছে The river Kaveri obtains its water from hills and forests of Kurg. তাতে কি ৰিভাৰ আছে কাবেৰী ওকে সো কাবেৰী ৰিভাৰে কি কৰে তাৰ যিখিনি ৱাটাৰ আছিলে পানী ক'ৰ পৰা কালেক্ট কৰে তাৰ জংগল ফৰেষ্ট বিলাকৰ পৰা আৰু হিলছ মাউণ্টেইনছ বিলাকৰ পৰা ওকে Mahasir, a large freshwater fish. Mahasir এটা বহুত ডাঙৰ মাছ হয় ঠিক আছে আৰু সেইটো ক'ত পোৱা যায় কাবেৰী ৰিভাৰত পোৱা যায় Abound in these waters, kingfishers dive for their catch while squirrels and langurs drop partially eaten fruit for the mischief of enjoying the splash and ripple effect in the clear water. মাছৰোকা চৰাই বা কিংফিচাৰে কি কৰে ডুব মাৰি গৈ পানীৰ তলৰ পৰা মাছ উলিয়াই লৈ আহে আৰু তোমাৰ কেৰকেটুৱা বান্দৰ সিহঁতে কি কৰে যে ফ্ৰুটছ বিলাক খাই আঠা খাই পেলাই পানীত পেলাই দিয়ে তাৰ পৰা যিটো ধুনীয়া এটা এফেক্ট ৰিপল এফেক্ট হয়
তাৰ যিটো ঢৌ খেলি খেলি যায় সিহঁতে খুব বেছি এনজয় কৰে কাৰণ পানীখিনি ক্লিয়াৰ হৈ থাকে ঠিক আছে তাৰপাছত okay elephants enjoy being ruddered and scrubbed in the river by their mahout এলিফেন্ট বিলাককো কি কৰে মাহুত বিলাকে লৈ যায় আৰু কাবেৰী ৰিভাৰত একদম ঘহি ঘহি তেওঁলোকক গা ধুৱায় ঠিক আছে আৰু সিহঁতে খুব এনজয় কৰে হাতী বিলাকে তো তাতে অনলি হিউম্যান বিং নহয় ওয়াইল্ড এনিমেলেও কি কৰে ভৰপুৰ নেচাৰ এনজয় কৰে the most laid back individuals become converted to the life of high energy adventures with the river rafting, canoeing, rappelling, rock climbing, and mountain biking. তো এইকেইটা কি হয় তাত যোনখিনি টুৰিষ্ট যায় তেওঁলোকক এডভেঞ্চাৰ জাৰ্ণিৰ কাৰণে সুবিধা দিয়া হয় এডভেঞ্চাৰ জাৰ্ণি কেনেকুৱা হয় ধৰি লোৱা কিছুমানে মই বাৰু সাঁতুৰিব নাজানো তোমালোকে জানানে নাই সাঁতুৰিব জানিব লাগে ঠিক আছে তো যদি সাঁতুৰিব জানা তোমালোকে ৰিভাৰ ৰাফটিং কৰিব পাৰিবা ৰিভাৰ ৰাফটিং কেনেকুৱা হয় তোমাৰ এই ধৰি লোৱা সৰু সৰু নাও বিলাক দেখিছা আমাৰ ধৰি লোৱা কি কৰিব পাৰি প্ৰশিক্ষণ দিয়া যায় কেনেকে চলাব লাগে সেই নাও বিলাক লৈ তুমি কাবেৰী ৰিভাৰ যিটো ফ্ল' থাকিব তাত ধুনীয়াকে এনজয় কৰিব পাৰিবা যদিহে সাঁতুৰিব জানা পৰি গলেও টেনচন নাই অৱশ্যে লাইফ জেকেট থাকিব ঠিক আছে নেক্সট কি হ'ল ৰিপেলিং ৰক ক্লাইম্বিং মাউণ্টেইন বাইকিং এই যে তোমাৰ পাহাৰ বগোৱা তাৰ সৰু সৰু ৰাস্তাবিলাকত চাইকেল চলোৱা ঠিক আছে এইবোৰ কৰিবলৈ কাৰণে সুবিধা প্ৰদান কৰা হয় numerous walking trails in this region are a favorite with trekkers তাত কি হয় যে ফৰেষ্টতো যাব পৰা ট্ৰেকিঙৰ সুবিধা আছে বহুত মানে প্লেচ আছে এনেকুৱা য'ত তুমি ফ্ৰীলি ট্ৰেকিং কৰিবলৈ যাব পাৰা বাৰ্ডছ bees and butterflies are there to give you company তাত তুমি যদি অকলশৰেও যোৱা তুমি কেতিয়াও লনলি ফিল নকৰা কিহৰ কাৰণে তাত কোন থাকিব ফিৰ কৈ হে তেনেকুৱা টাইপৰ নহয় নেচাৰেল তাত বিউটি আছে গতিকে কি আহিব বিজ বাটাৰফ্লাইজ মৌ মাখি বিলাক থাকিব পখিলা বিলাক থাকিব প্লাছ বাৰ্ডছ বিলাক থাকিব অকে Macaques, Malabar squirrels, langurs, and slender lories keep a watchful eye from the tree canopy. আৰু এই যে মেকক্স আছে মালাবাৰ স্কুৱেৰেলছ আছে এইবিলাক কেৰ্কেটুৱা বান্দৰৰ কিছুমান প্ৰজাতি ঠিক আছে পাণ্ডা হওক সিহঁতে কি কৰিব গছৰ যিহেতু ইমান ঘন হাবি সিহঁতে জুমি জুমি তোমাক চাই থাকিব কৰবাত যদি গছ পাতলত লৰি যায় গম পাবা তাতে কিবা এটা লুকাই আছে আৰু তোমাকে দেখি আছে ঠিক আছে তাৰপাছত I do, however, prefer to step aside for wild elephants. But তাতে এটা খাতৰা আছে তুমি ধুনীয়া বিউটি দেখি পেলাই এই মন গ'ল এফালে গ'লো ফটোশ্বুট কৰিলো এফালে গ'লো ৰিল বনালো নহ'ব তাত কি আছে ৱাইল্ড এলিফেণ্ট আছে আৰু তোমাক যৰ তৰ পৰা চুচা মাৰি আহিব পাৰে গতিকে ইউ শুড বি কেয়াৰফুল তুমি কি কৰিব লাগিব তাতে কেয়াৰফুলি যাব লাগিব হা বনৰীয়া হাতীৰ খাতৰা আছে The climb to the Brahmagiri Hills brings you into a panoramic view of the entire Mysore landscape of Kurg. তাত এটা হিল আছে নামটো হৈছে ব্ৰহ্মগিৰি তাৰ পৰা তুমি কি কৰিব পাৰা কুৰ্গৰ এটা ধুনীয়া পেনৰমিক এটা ভিউ ল'ব পাৰা এটা বহুত বিউটিফুল ভিউ ল'ব পাৰা গোটেই কুৰ্গখন সেই ব্ৰহ্মগিৰি হিলটোৰ পৰা লাইক শ্বিলং পিক আমি তাতে গৈ পেলাই কি কৰো গোটেই শ্বিলংখন দেখা পাওঁ ন অলমষ্ট তো তাতে কি হয় ব্ৰহ্মগিৰি হিলৰ পৰা আমি কুৰ্গখন দেখা পাওঁ A walk across the roof bridge leads to the 64-acre island of Nichar Gadhoma. এতিয়া নিচাৰ গাধমা কি হয় এটা আইলেণ্ড আছে নামটো যদি মনত নৰখে মনত ৰাখি ল'ব যে নিচাৰ মাক গাধ ইয়াত নিচা কোনোবা আছে যদি বেয়া নাপাবা দেই মনত ৰাখিবলৈ কৈছো অকে তো নিচাৰ গাধমা এটা আইলেণ্ড আছে সেই আইলেণ্ডটোলৈ যাবলৈ কাৰণে এখন ব্ৰিজ আছে ব্ৰিজখন কেনেকুৱা উলমা দলং তোমালোকে দেখিছা যদি দেখা নাই পবিতৰা যাবা ঠিক আছে পবিতৰাটো আমি এখন ব্ৰিজ পাওঁ লাইক ইয়াৰ নিচিনা ঠিক আছে কি হয় যে ৰূপ ব্ৰিজ হয় আৰু কলৈ যাবলৈ কাৰণে পাৰে নিচাৰ গাধমা যিটো আইলেণ্ড নদী দ্বীপ আছে কিমান একৰ হয় 64 একৰ ঠিক আছে আৰু এতিয়া চোৱা নদী দ্বীপ বুলি ক'বলৈ তাতে ধৰি লোৱা কি নাই দ্বীপ বুলি ক'লেতো সাগৰ নাই নদী দ্বীপ হয় কাবেৰী ৰিভাৰৰ এইটো দ্বীপ অকে Running into Buddhist monks from India's largest Tibetan settlement at nearby Bailakuppi is a bonus. তাত কি আছে বাইলাকুপ্পি আছে এটা বুদ্ধিষ্ট টেম্পল হয় বহুত ধুনীয়া বিউটিফুল হয় আৰু তাত কি আছে হিউজ এমাউণ্ট অফ বুদ্ধিষ্ট মংক আছে কিহৰ কাৰণে তাতে আছে বুদ্ধিষ্ট মংক তেওঁলোকে পিচফুল আৰু বিউটিফুল ঠাই ভাল পায় তেওঁলোকে মানে কি ক্ৰাউড বেয়া পায় কাৰণ তেওঁলোকে সাধনা কৰে মেডিটেশ্যন কৰে তো সেইটো কাৰণে তেওঁলোকক তেনেকুৱা ধৰণৰ ভাল ঠাই লাগে is a bonus. Okay. The monks in red ochre and yellow robes are amongst
the many surprises that wait to be discovered by visitors searching for the heart and soul of India. এতিয়া চোৱা হাৰ্ট এণ্ড সোল বুলি কৈছে ইণ্ডিয়াৰ কুৰ্গ ঠিক আছে তাত যোনখিনি টিবেটান মংক আছে তেওঁলোকে কি পিন্ধে ৰেড কালাৰ আৰু য়েলো কালাৰ তেওঁলোকৰ এটা ড্ৰেছ ধুনীয়াকে ধৰি লোৱা তোমালোকৰ চাব গ'লে আমি ছিকিমতো দেখা পাওঁ নেপালতো দেখা পাওঁ ঠিক আছে কি কৰে তেওঁলোকে এটা মানে গোটেই কভাৰ কৰি ৰাখে চল্ডাৰ উলিয়াই ৰাখে ঠিক আছে আৰু তেনেকুৱা ধৰণৰ য়েলো কালাৰ আৰু ৰেড কালাৰ ড্ৰেছ পিন্ধে অ'কে চোৱা ৰাইট হিয়াৰ ইন কুৰ্গ চ' চেপ্টাৰটো পঢ়ি পেলাই মইতো বহুত এক্সাইটেড মইতো ভাই কুৰ্গ যাম মই প্লেনিং কৰিম আৰু কুৰ্গ যাম কেতিয়া যাম ছেপ্টেম্বৰৰ পৰা মাৰ্চৰ ভিতৰত সময় উলিয়াই মই কুৰ্গ যাম আৰু তোমালোকেও কি কৰা এক্সাম দি লোৱা এক্সামৰ আগত নহয় দেই এক্সাম দি লোৱা দি লৈ প্লেনিং কৰা আৰু কুৰ্গলৈ ওলোৱা ঠিক আছে আমিও এবাৰ এনজয় কৰি আহো ইমান এটা ধুনীয়া ভিউ আমাৰ কি কৰিছে চেপ্টাৰটোত দিছে মইতো এক্সাইটেড আৰু তোমালোকেও কি কৰা এক্সাইটেড হৈ পেলাই এটা ট্ৰিপ এৰেঞ্জ কৰা টু কুৰ্গ ঠিক আছে ইমান ধুনীয়াকে পঢ়িছো আমি তাতে গৈ চাম আৰু এনজয় কৰিম ৰাইট চ' আজিলৈকে আমি কি কৰিছো সামৰিছো নেক্সট আমি পঢ়িম আমাৰ অসমৰ বিষয়ে চ' উই শুড বি প্ৰাউড অসমৰ টি গাৰ্ডেনৰ বিষয়ে পঢ়িব গৈ আছো নেক্সট চেপ্টাৰত ৰাইট চ' বাই বাই এণ্ড টেক কেয়াৰ অ'কে পঢ়ি থাকা তেতিয়ালৈকে ধুনীয়াকে প্ৰিপেয়াৰ কৰি থাকা জুলাই মাহটো একদম ৰেষ্ট নল'বা ঠিক আছে অল দ্য ভেৰি বেষ্ট